गसाइगाव साइन्स एकाडेमियाव गोजौसिन फरायसाफोरनि फिथाइया रंजानाय लाबोदों। 100% लानानै उथ्रिसारदों फरायसाफोरा। गासै साइन्सआव 77 आरो आर्ट्सआव 33 सा उथ्रिसारदों। दिनै गोजौसिन फरायसालि आनजादनि फिथाइ फोसावबाय। गसाइगाव नोगोरनि नांजाबनाय हाबनापारानि सान फाउन्डेसनजों सामलायजानाय गसाइगाव साइन्स एकाडेमियाव साइन्स आरो आर्ट्सनि जौसिन थाखोनि फरायसाफोरनि फिथाइया जोबोद मोजां जानायनि थाखाय दिनै गासै एकाडेमि बेंखनावनो रंजानाय लाबोदों। साइन्स स्ट्रिमाव गासै आनजाद होदोंमोन 77 सा, जेराव सा 3 डिस्टिंक्शन, सा 11 स्टार, सेथि मासियाव सा 59, नैथि मासियाव सा 19 फरायसाया उथ्रिसारदों आरो आर्ट्स स्ट्रिमाव गासै आनजाद होदोंमोन 34 सा, जेराव डिस्टिंक्शन सा 2, स्टार सा 8, सेथि मासियाव सा 23, नैथि मासियाव सा 9 आरो थामथि मासि लानानै सा 2 फरायसाफोरा उथ्रिसारदों। दिनै सान फाउन्डेसननि गोब्राब नाजानाय आरो फोरोंगिरिफोरनि बावसोमनाय लोगोसे फरायसाफोरनि नाजानाया बेबायदि गोग्गो फिथाइखौ मोननो हादों होननानै फोरमायदों गसाइगाव साइन्स एकाडेमिनि बिथोनगिरि सादाम हुसेन बिथाङा। সঁচাকৈ আজি মই বহুত আনন্দিত অনুভৱ কৰি আছোঁ আৰু মই শব্দ বিচাৰি পোৱা নাই নিজৰ অনুভৱখিনি ব্যক্ত কৰিবৰ কাৰণে। এইবেলি আমাৰ গোসাইগাঁও ছায়েন্স একাডেমীৰ বিজ্ঞান শাখাৰ পৰা টোটেল 77 ষ্টুডেণ্টে অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত আপোনাৰ 3জন ডিষ্টিংশ্যন, 11জন ষ্টাৰ আৰু প্ৰথম বিভাগত আপোনাৰ আছিল 59 ষ্টুডেণ্ট আৰু দ্বিতীয় বিভাগত আছে 18 ষ্টুডেণ্ট আৰু থাৰ্ড ডিভিজন নীল। হায়েষ্ট পাৰ্চেণ্টেজ হ'ল আমাৰ 88.4 আৰু এবভ 80% আপোনাৰ ষ্টুডেণ্ট আছে 9জন আৰু টোটেল লেটাৰ্ছ হৈছে আপোনাৰ 110টা ছাবজেক্টৰ আমাৰ লেটাৰ পাইছে আৰু 100% পাছ কৰিছে চবে। আৰু এইবেলি আমাৰ প্ৰথমবাৰ কলা শাখাত অৱতীৰ্ণ হৈছিল ষ্টুডেণ্টে। টোটাল ষ্টুডেণ্ট অৱতীৰ্ণ হৈছিল আমাৰ 34ৰ ভিতৰত আপোনাৰ 23 ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পাইছে। তাৰ ভিতৰত আপোনাৰ 2জন আপোনাৰ ডিষ্টিংশ্যন, 8জন ষ্টাৰ্ছ আৰু 9জন ছেকেণ্ড ডিভিজন আৰু থাৰ্ড ডিভিজন 2জন পাইছে আৰু সৰ্বমুঠ আপোনাৰ 44টা লেটাৰ্ছ পাইছে আৰু আমাৰ পাছ পাৰ্চেণ্টেজ হ'ল 100%। তো এইখিনি ফলাফল লৈ আমি যিখিনি আশা কৰিছিলোঁ সেই আশা অনুসাৰে ধৰক আমাৰ ফলাফল আমি পাইছোঁ, তাৰ কাৰণে আমি সুখী। আৰু এটা বস্তু মানে উপলব্ধি কৰোঁ যে আমাৰ গোসাইগাঁও ছায়েন্স একাডেমি যেতিয়া স্থাপিত হৈছিল 2018 চনত, তেতিয়া আমি মেনেজমেণ্টে ভাবিছিলোঁ যে আমাৰ গোসাইগাঁও যিহেতু আমাৰ পিছপৰা অঞ্চল আৰু ল'ৰা ছোৱালী বেছিভাগে দুখীয়া ঘৰৰ আৰু সিহঁতে মানে দূৰ দূৰণি যাই কিনে আপোনাৰ ছায়েন্স পঢ়িব নোৱাৰে। তো সেই মটিভ লৈ যে আমি গোসাইগাঁও ছায়েন্স অঞ্চলৰ ছায়েন্সৰ অলপ মানে যিটো এনভাইৰনমেণ্টটো আমি অলপ পৰিৱৰ্তন কৰিম, সেই মটিভ লৈ আমি গোসাইগাঁও ছায়েন্স একাডেমিটো প্ৰতিষ্ঠা কৰিছিলোঁ। আৰু সেই অনুসৰি মানে আমাৰ গোসাইগাঁও অঞ্চলৰ যিমান বুদ্ধিজীৱী ইণ্টেলেকচুৱেল আছে সকলোৱে আমাক মানে সদায় অনবৰতভাৱে তেখেতসকলে আমাৰ পৰামৰ্শ, সহায়, দয়া এইখিনি আগবঢ়াই আহিছে কাৰণে আজি ধৰক আমাৰ গোসাইগাঁও ছায়েন্স একাডেমি ইমান কম সময়ৰ ভিতৰত এইখিনি পজিশ্যনত আহিবলৈ সক্ষম হৈছে। তাৰ উপৰিও ধৰক আমাৰ বহুত ষ্টুডেণ্টক আমি ইয়াতে বিনামূলীয়াকৈ পঢ়াই আছোঁ। যেনেকুৱা নহয় যে আমাৰ ইয়াতে মানে মুঠৰ ওপৰত যদি কোনোবা ষ্টুডেণ্টে পঢ়িব বিচাৰে তাৰ পইচাটো কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। আমাৰ মেইন মটিভটো, ছান ফাউণ্ডেশ্যনৰ মেইন মটিভটো হ'ল পইচাৰ অবিহনে যাতে কোনো এটা ষ্টুডেণ্ট গোসাইগাঁও ছায়েন্স একাডেমিত সোমোৱাৰ পিছত যাতে ঘূৰি যাব নোৱাৰে, এইটো হ'ল আমাৰ মেইন মটিভ। আৰু এই মেইন মটিভ লৈ আমি কাম কৰি আছোঁ আৰু অনাগত দিনতো আমি ইয়াৰ ওপৰত কাম কৰিম। আৰু যি সপোন আমি মেনেজমেণ্টে দেখিছোঁ আৰু হয়তো এইটো সপোন বাস্তৱায়িত কৰিবৰ কাৰণে বহুত কষ্ট কৰিব লাগিব আৰু কষ্টৰ কাৰণে আমি সদায় সাজু আছোঁ। দিনে ৰাতি যিমান যি কৰিব লাগে আমি কৰি আছোঁ। তাৰ বিনিময়ত হয়তো আজিৰ দিনটো যিটো সুখৰ দিন আমি উপভোগ কৰিবলৈ পাইছোঁ।